বন্ধুসকল স্বাগতম জনাইছো আপোনাৰ প্ৰিয় চেনেল টেক আসামত। মই আজি আপোনালোকক দেখুৱাম যে এন্ড্ৰইড ফোনৰ দ্বাৰা কেনেকৈ প্ৰফেশনেল চেনেল লগো বনাব পাৰি। বন্ধুসকল যদি আপোনাৰ চেনেল লগো সুন্দৰ হয় তেন্তে আপোনাৰ সাবস্ক্ৰাইবাৰ তীব্ৰ গতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। বন্ধুসকল ভিডিঅ'টো লাষ্টলৈকে চাব, ভাল লাগিলে লাইক দিব। আনহাতে আপুনি যদি এই চেনেলত নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল বটনটো টিপি দিয়ক, কাৰণ এনে ধৰণৰ টেকনিক্যাল ভিডিঅ' আমি মাজে সময়ে আপলোড দি থাকোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এটা ধুনীয়া প্ৰফেশনেল লগো বনাবলৈ হ'লে আপোনাৰ লাগিব এটা এন্ড্ৰইড এপ্লিকেশ্যন যিটোৰ নাম হ'ল পিকচাৰ্ট। আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, নহ'লে আপুনি এইখন ভিডিঅ' ডেছক্ৰিপশ্যনত পাব আৰু আপুনি সেই লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। অ'কে বন্ধুসকল, প্ৰথমতে পিকচাৰটো অ'পেন কৰি ল'ব। মই পিকচাৰ্ট অ'পেন কৰি লৈছোঁ আৰু ইয়াৰ ৰঙা প্লাছ চিনটোত ক্লিক কৰিব। অ'কে, তাৰপিছত ড্ৰত ক্লিক কৰিব, তাৰপিছত ক্ৰিয়েট নিউ আৰু ইয়াৰ পৰা কাষ্টম সাইজটো বাছি ল'ব। কাষ্টমত গৈ ইয়াৰ সাইজটো 1536 দিব। অ'কে, ইয়াৰ পিছত ৰাইট ক্লিক কৰিব, আকৌ ৰাইট ক্লিক কৰিব আৰু এডিট ইমেজত ক্লিক কৰিব। অ'কে, তাৰপিছত বন্ধুসকল ইয়াত আপুনি যাব লাগিব টেক্সটত, টেক্সট, আৰু ইয়াত মই লিখিম টি, যিহেতু মোৰ চেনেলৰ নাম টেক আসাম, টি ফৰ টেক, টিটো লিখি এইটো ষ্টাইল কৰিম। অ'কে, ইয়াত মই কালাৰ পচন্দ কৰিম, মই কলা ৰংটো পচন্দ কৰিছোঁ আৰু ফন্ট ষ্টাইলটো ফাৰ্ষ্টৰ ফন্ট ষ্টাইলটো ভাল লাগিছে, এইটো দিম। অ'কে, আপুনি নিজৰ ইচ্ছামতে যিটো দিয়ে সেইটো দিব পাৰিব। অকল আৰু মোৰ নিজৰ ইচ্ছামতে মই টিটো এইটো ছাইডত প্লেচ কৰিলোঁ। তাৰপিছত ৰাইট ক্লিক কৰি যাব লাগিব ড্ৰ', ইয়াত গৈ টেবুল চিলেক্ট কৰিব লাগিব। মই ইয়াত এটা এম্পটি টেবুল লৈ ফিল কৰি দিম। অ'কে, তাৰপিছত ইয়াৰ পৰা মই হোৱাইট কালাৰ চিলেক্ট কৰিম, কাৰণ ইয়াৰ বেকগ্ৰাউণ্ডটো হোৱাইট আছে, বগা ৰঙৰ আছে আৰু টেবুলটো ইয়াত মই ষ্টাইল কৰিম। অ'কে, বন্ধুসকল এতিয়া আৰু এখন টেবুল লৈ এই ছাইডৰখিনি হোৱাইট কৰি দিম, বাওঁফালৰ ছাইডটো অলপ পাতল কৰি দিম। বন্ধুসকল মোৰ টিটো সম্পূৰ্ণ হৈছে, এতিয়া ৰাইট ক্লিক কৰিম আৰু পুনৰ টেক্সটত গৈ এ লিখিম। যিহেতু মোৰ চেনেলৰ নাম টেক আসাম, টিটো লিখিলোঁ, এতিয়া এ লিখিম। অ'কে, বন্ধুসকল এতিয়া এটো মই মোৰ হিচাপ মতে প্লেচ কৰিম, আপুনি আপোনাৰ হিচাপ মতে প্লেচ কৰিব। মই ইয়াত গল্ডেন কালাৰটো পচন্দ কৰিছোঁ, কলাৰ লগত গল্ডেনটো দেখাত ভাল লাগে আৰু ফন্ট ষ্টাইল একেবাৰে লাষ্টৰ পৰা 4টা বাদ দি 5 নম্বৰটো। অ'কে, বন্ধুসকল এতিয়া ৰাইট ক্লিক কৰি আকৌ ড্ৰত যাব লাগিব, ড্ৰ', তাৰপিছত ইয়াত এখন টেবুল চিলেক্ট কৰি টেবুলটো ফিল কৰি দিম। তাৰপিছত বগা ৰং লৈ সেইটো টেবুলৰ দ্বাৰা এটোক ষ্টাইল কৰিম। অ'কে, বন্ধুসকল এতিয়া কলা ৰং চিলেক্ট কৰি টিৰ লগত লাগি থকা গল্ডেন ৰংখিনিক কলা কৰি দিম। অ'কে, আৰু এতিয়া হোৱাইট কালাৰ চিলেক্ট কৰিম আৰু টিৰ লগত লাগি থকা কলা অংশখিনিক বগা কৰি দিম। অ'কে,
বন্ধুসকল এতিয়া পুনৰ ৰাইট ক্লিক কৰি যাব লাগিব টেক্সটত আৰু ইয়াত লিখিব লাগিব টেক TECH আৰু ইয়াক টি আৰু এৰ ঠিক তলতে প্লেস কৰিব লাগিব ইয়াৰ ফন্ট স্টাইল প্ৰথমটো হ'ব আৰু ৰংটো কলা দিব লাগিব যেহেতু টিৰ লগত কলা ৰং আছে ওকে টি ফৰ টেক একে ৰং হ'ব লাগিব যেহেতু বন্ধুসকল তাৰ পিছত পুনৰ ৰাইট ক্লিক কৰি যাব লাগিব ড্ৰত আৰু ইয়াত পুনৰ এখন টেবুল লৈ ফিল কৰি দিব লাগিব ওকে আৰু গোল্ডেন কালাৰ সিলেক্ট কৰি এখন টেবুল টেকৰ তলত TECH টেক ইয়াৰ তলত টেবুলটো প্লেস কৰিব লাগিব ওকে আপুনি আপোনাৰ হিচাপত প্লেস কৰিব মই মোৰ হিচাপত এটো প্লেস কৰি আছো ওকে তাৰ পিছত ৰাইট ক্লিক কৰি যাব লাগিব টেক্সটত আৰু ইয়াত লিখিব লাগিব আসাম টেক আসাম যেহেতু মই লিখিম টেক লিখিছো এতিয়া আসাম ASSAM আসাম ওকে তাৰ পিছত এটো আমি এই টেবুলৰ ওপৰত প্লেস কৰিম আৰু ইয়াৰ ফন্ট ষ্টাইলটো হ'ব একেবাৰে লাষ্টৰ পৰা চাৰিটা বাদ দি 5 নম্বৰটো আৰু ইয়াৰ কালাৰটো হোৱাইটে হ'ব ওকে বন্ধুসকল ইয়াৰ পিছত পুনৰ আমি ড্ৰত যাব লাগিব ড্ৰ আৰু ইয়াত পুনৰ এখন টেবুল সিলেক্ট কৰিম আৰু টেবুলটোৰ ৰং হ'ব বগা বগা ৰং যেহেতু ব্যাকগ্ৰাউন্ড আছে এটো সিলেক্ট কৰি ইয়াত অলপ স্টাইল কৰিব লাগিব ওকে বন্ধুসকল ইয়াৰ পিছত আমি পুনৰ ৰাইট ক্লিক কৰি যাব লাগিব এটা শেপ মাস্ক নামৰ এটা অপচনত এয়া শেপ মাস্ক ওলাইছে ইয়াত ক্লিক কৰিব ওকে বন্ধুসকল তাৰ পিছত আপুনি ব্যাকগ্ৰাউন্ড কালাৰটো কলা কৰি দিব ওকে কলা ৰং কৰি দিলো মই তাৰ পিছত এটো রাউন্ড কৰি দিব ওকে বন্ধুসকল রাউন্ড কৰি দিয়াৰ লগে লগে আমাৰ লোগোটো সম্পূৰ্ণ হৈ গৈছে আৰু এতিয়া আমি ৰাইট ক্লিক কৰি এটো গ্যালারিত সেভ কৰিম ওকে মোৰ লোগোটো সম্পূৰ্ণ হৈছে এতিয়া মই ৰাইট ক্লিক কৰিম আৰু এটো গ্যালারিত সেভ কৰি দিম